এইবিলাক ৰুকা ৰুকি বাদ দিয়ক একবাৰ বজাওকচোন আমাৰ ৰাইজে চাওঁ বুলি কয় বজাই দিম নেকি বজাওক হৈছে স্কেলটো মিলাবলৈ আছে অঁ বঢ়িয়া তো ৰাইজসকল আমি বনাইছোঁ বিহুৰ কাৰণে গগনা এয়া কিয়নাই চব কামখিনি কৰিছে মই তেওঁৰ লগত অকল সহযোগ কৰি দিছোঁ এয়া এইখিনি আমাৰ গোটেই গগনাখিনি এতিয়া যিখিনি আমি বনাই আছোঁ এইখিনি হৈ গ'ল ক'বলৈ গ'লে এইখিনি আমাক আমি অৰ্ডাৰ এটা পাইছোঁ দেই গোটেইখিনি সেই অৰ্ডাৰটোৰ কাৰণে আমি এইখিনি বনোৱা হৈছে কাৰোবাক যদি লাগে তেতিয়া যোগাযোগ কৰিব পাৰে আমাৰ নাম্বাৰটো পিছে কিয়না ভাগৰ নাম্বাৰটো মোৰ ভাগৰ নাম্বাৰটো দুইটা দি দিম দুইটা আপোনালোকক দি দিয়া হ'ব ইয়াত এইখিনি এতিয়ালৈকে মানে বনাই থকা হৈছে 20% কাম আছে 20% কাম আছে আৰু এইখিনি বৰ্তমান এতিয়া মই বনাই আছোঁ এইখিনি কাম কৰি আছোঁ তাৰপিছত সেইখিনি বনি আছে আৰু এইখিনি পিছে এতিয়ালৈকে অৰ্ডাৰ মানে দিলেই আৰু যদি কাৰোবাক লাগে তেতিয়া আমাক যোগাযোগ কৰিব পাৰে এটা দেখাই দে গগনাখিনি ভালকৈ দেখা এইটো এবাৰ চাই লওক বহুত দেখাইছে দেই মানে ধোঁৱা চাঙত তুলি থোৱা গগনা কালাৰ দেখিছে নে আপোনালোকে কালাৰ চব এইবোৰ কাম বাকী আছে এইপাত হৈছেগৈ আৰু এইবিলাক চাওক আপোনাৰ বাঁহৰ কালাৰ চালে গম পাব গগনা কোৱালিটি কেনেকুৱা হ'ব কোৱালিটি মেইনটেইন কৰিছোঁ ন অঁ এইবিলাক পাৰিলেও চাব পাৰে আপোনাৰ আৰু যদি আপোনালোকক লাগে আমাক কণ্টেক্ট কৰে তেতিয়াহ'লে আমি 4 কিলোমিটাৰ ন বেছি দূৰত হ'লে আমাৰ দিগদাৰ হ'ব না একো নাই কুৰিয়াৰ কৰি দিম আপোনালোকে জোপাই নহওক শদিয়াৰ পৰা ধুবুৰীলৈকে কুৰিয়াৰ চাৰ্জটো দি দিওঁ আমি আপোনালোকক ঘৰত দি দিমগৈ অ'কে আপোনালোকে মানে জোপাই অৰ্ডাৰ দিয়ে এতিয়া আমি মানে ডাইৰেক্ট হোম ডেলিভাৰী কৰিম বুলি ক'ব পাৰি হোম ডেলিভাৰী হ'ব ডাইৰেক্ট হোম ডেলিভাৰী হ'ব তো আজিলৈ ইমানতে যদি লাগে আমাক যোগাযোগ কৰিব ধন্যবাদ